ঐ ইমান খৰখেদাকে তই কলৈ যাৱ? সেইয়া দিলে নহয় পিছফালৰ পৰা মাতখা লগাই। পিছফালৰ পৰা মাতি তই একদম যাত্ৰাটোৱে বেয়া কৰি দিলি মোক। আকৌ ইণ্টাৰভিউ দিবলৈ যাৱ নেকি তই? হাফ চেঞ্চুৰী পাৰ কৰিলে আৰু ফুল চেঞ্চুৰীটো পাৰ হ'বলৈ দে আৰু কিমান ইণ্টাৰভিউ দি নাথাক তই। যোৱা অল দা বেষ্ট। এই চবে চব পঢ়ি অহা কুৱেশ্যনবিলাক পাহৰাই দিলে আৰু এই চবে। যে কি নহওক তাৰ ইণ্টাৰভিউটো ভাল হ'লে হয় আৰু ইমান দি আছে। বল আমি যামগে আৰু। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং বহা। থেংক ইউ ছাৰ। কোৱাচোন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহেৰু। গুড। এতিয়া কোৱা, নাগাচাকি আৰু হিৰোশ্বিমা চহৰখন ক'ত অৱস্থিত? জাপানত অৱস্থিত ছাৰ। ভেৰি গুড। এতিয়া কোৱা, ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰে। ভেৰি গুড। এতিয়া কোৱা, মংগল গ্ৰহত প্ৰাণী থকাটো তুমি বিশ্বাস কৰানে? হয়, বিজ্ঞানীসকলেও তাকে ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। ঠিক আছে, তুমি এতিয়া যাব পাৰা। থেংক ইউ ছাৰ। নেক্সটটো আহে মানে মই বাহিৰৰ পৰা এপাক আহি লওঁগে। হেৰি শুনকচোন। হয় কওকচোন। নহয় মানে আপোনাৰ ইণ্টাৰভিউটো কেনেকুৱা হ'ল? প্ৰায় ভালেই হৈছে। আটাইকেইটা প্ৰশ্নৰ উত্তৰ মই দি আহিছোঁ। দয়া কৰি উত্তৰকেইটা ক'ব নেকি বাৰু? মানে মোৰো অলপ সুবিধা হ'ব আৰু। প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে জৱাহৰলাল নেহেৰু, দ্বিতীয়টো জাপানত, তৃতীয়টো 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰে, আৰু চতুৰ্থটো হ'ল বিজ্ঞানীসকলেও তাকে ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। সেই বুলি কৈ দিবা। বহুত ধন্যবাদ। আপুনি যাওক এতিয়া। ঠিক আছে, বেষ্ট অফ লাক। থেংক ইউ। নেক্সট আহিব লাগে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। প্লিজ চিট ডাউন। থেংক ইউ ছাৰ। তোমাৰ নামটো কি? জৱাহৰলাল নেহেৰু। তোমাৰ ঘৰ ক'ত? জাপানত। হেৰি, আপুনি জন্ম কিমান চনত হৈছিল? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰে। হেৰি, আপুনি পাগল নেকি? বিজ্ঞানীসকলেও তাকে ভাবিছে, কিন্তু এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে। গোটেইকেইটা উত্তৰ দি আছো। চাকৰিটো কনফাৰ্ম যেনে লাগিছে। হেৰি, আপুনি মোৰ লগত ফটুৱামি কৰিব আহিছে নেকি? ফটুৱামি কৰিব আহিছে নেকি? ওলাই যাওক বুলি কৈছো নহয়, ওলাই যাওক ইয়াৰ পৰা। ছাৰ, মোৰ চাকৰিটো। গেট আউট বুলি কৈছো, গেট আউট। আবে কি হ'ল আকৌ? মই সি কোৱা মতেতো উত্তৰ দি আছিলো। হেৰি না নাপায় নি? ওলাই যাবলৈ কৈছো নাই আপোনাক? ছাৰ, যাওঁ। এই চব মানে মাথা খাবলৈ আহিব ৰাতিপুৱাই। চিকিউৰিটি, আৰু ইণ্টাৰভিউ নহ'ব, আজিলৈ বন্ধ।